স্বৰচিত কবিতাৰ আবৃত্তিত আজিৰ শিৰোনাম বন্দী হলিয় তহঁত চক্ৰবেহু। কবি হেমন্ত কুমাৰ। হেৰৌ কপটীয়া ৰঙাচিন ৪৫ বছৰৰ পাছত আকৌ কিয়? This is not your area. No. This is not your area. LOC পাৰ হৈ কৰিছ সংঘৰ্ষ, কিয় সকলো নিয়ম উলংঘি বৰ কাণ্ডৰে আক্ৰমী বিশ্বক তোলা পাৰ লগাইছ? কব খুজিছ গালবান তহঁতৰ নে ইউৰেনিয়াম নতু সোণৰ খনিৰ লোভ তহঁতৰ? হেৰৌ কাশ্মীৰৰ ৰচুল গালৱানৰ নামেৰেহে নামাঙ্কিত গালৱান নৈ আৰু লডাখৰ গালৱান উপত্যকা। যদি পাহনিৰ গৰ্ভত এবাৰ চাবি ছাৰ্ভেণ্ট অৱ ছাৰ্ভিচ গ্ৰন্থত নে ভাবিছিলি গজাল লগোৱা বাঁহেৰে শিলেৰে নতু মানসিক অত্যাচাৰেৰে সংঘৰ্ষী আমাৰ ফালৰ প্ৰথমটো গুলি ফুটুৱাবি? আমাৰ জোৱান তেনে নহয় পিছ হুহুকাও। সেয়ে ২০ জনৰ ঠাইত তহঁতৰ যে ৪৩ জন মনত ৰাখিবি। নেপাহৰিবি ৬২ চনৰ সেই অৰুণাচলৰ যুদ্ধ তহঁতক যে ভাৰতীয়ই খেদি মাৰিছিল। আওৰাব নোখোজিবি আকৌ সেই বিধ্বস্ত সময়ৰ কলা ইতিহাস, কাৰণ আজিৰ তাৰিখত সেই ৬২-৬৭ ভাৰত নহয়। মনত ৰাখিবি। পিছে তহঁতে অনন্ত সপোন দেখি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলি। অষ্ট্ৰেলিয়া আৰু আমেৰিকাও সাগৰেদি তহঁতক ধৰিছে ঘেৰি। ৰাছিয়াও আছে আমাৰ সতে। মনত ৰাখিবি। টাইৱানক খেদি পঠাইছে তহঁতৰ জেট বিমানক। সঁচাকৈ চক্ৰবেহুত তহঁতে বন্দী হলিও। পিছে যুদ্ধলৈ ভয় নকৰা ভাৰতে নিবিচাৰে সংঘাত, বিচাৰে শান্তিৰ কপৌজলি। কিন্তু জানিবি পৰোচনাত সদায় সষ্টম প্ৰতিজন ভাৰতীয়ই দিবলৈ উচিত প্ৰত্যুত্তৰ। কাৰণ ভাৰতৰ বুকুত জাতীয় পতাকা উৰে, ভাৰতীয়ৰ মাজ বন্দে মাতৰমৰ হাইলাইট। जलाया है तब जाके कहीं हमने सर पे ये केसरी रंग सजाया।